চাহটো এতিয়া প্ৰথমতে খাই লওঁ আৰু ইয়াৰ চাহ দিলে আৰু তাৰ লগত দিছে এইপিনে ইডলি তাৰপিছত তেল পিঠা আৰু নাৰিকলৰ লাড়ু। আজিৰ প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰিবলৈ মাতি অনা আমাৰ শ্ৰদ্ধাৰ নেমুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰমানন্দ শইকীয়া ছাৰক এতিয়া সম্বৰ্ধনা জনাবলৈ লৈছে। তাৰপিছত বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনাবলৈ লৈছে। শ্ৰীমতী দেৱযানী বকলিয়াল বাইদেউ আমাৰ মাজত আছে, তেখেতকো এখন আহোমৰ গামোচাৰে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। দেৱযানী বকলিয়াল বাইদেউ। এই আমাৰ শ্ৰদ্ধাৰ নিয়ৰাম হাজৰিকা ছাৰ। যিহেতু আমাক আজি আহোমৰ যি পৰম্পৰাগত এখন বস্তুৰে আমাক সম্বৰ্ধনা জনালে, এই হেতুকে আমি উত্তাম শব্দটো ব্যৱহাৰ কৰিছোঁ। আজিৰ আমাৰ আদৰ্শ শিশু শিক্ষা নিৱেশৰ ৰূপালী জয়ন্তী কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা শুভ উদ্বোধন কৰিলোঁ আৰু বিচাৰক মহোদয়সকলে যে এটা ভাল বিচাৰ প্ৰক্ৰিয়াৰে আজি এই কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতাটো সাফল্যমণ্ডিত কৰে তাৰ বাবে আহ্বান জনাইছোঁ আৰু শুভকামনা জনাইছোঁ। ধন্যবাদ। চিত্ৰাংকন প্ৰতিযোগিতা আমি বিদ্যালয়ৰ ভিতৰত পাতিম আৰু পাঁচি পত্ৰিকা উন্মোচন তাতে কৰি আমাৰ উন্মোচক বাইদেৱে তাতে উন্মোচনী ভাষণ দিব। বিদ্যালয়ৰ চৌহদত থকা পাৰ্চী পত্ৰিকাখনি উন্মোচন কৰিবৰ বাবে সকলো ছাত্ৰ ছাত্ৰী তথা ছাৰ বাইদেউ আহি ইয়াত গোট খালে আৰু তাৰপিছত গড়গাঁও মহাবিদ্যালয়ৰ সাহিত্য বিভাগৰ প্ৰবক্তা দেৱযানী বকলিয়াল বাইদেৱে এতিয়া প্ৰাচীন পত্ৰিকাখনি উন্মোচন কৰিব আৰু তাৰ আপোনালোকক দুটামান দৃশ্য দেখাম, আপোনালোকে চাই যাওক। উপসঞ্চালক তথা এই বিদ্যালয়খনৰ সন্মানীয় শিক্ষকবৃন্দ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই বিশেষ অনুষ্ঠানটি উপলক্ষে সমবেত হোৱা সন্মানীয় অতিথিবৃন্দ, বকতা নেমুগুৰি অঞ্চলৰ স্থানীয় ৰাইজ, অভিভাৱক সকলোকে মান্য অনুসাৰে শ্ৰদ্ধা আৰু স্নেহ জ্ঞাপন কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকললৈ স্নেহ জ্ঞাপন কৰিছোঁ। প্ৰথমতে এই আদৰ্শ শিশু শিক্ষা নিৱেশে 25টা বৰ্ষ অতিক্ৰম কৰিলে আৰু ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে। সকলোলৈকে শুভকামনা জনাইছোঁ ৰূপালী জয়ন্তী বৰ্ষৰ। আৰু এই বিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যিসকল বিজ্ঞানুৰাগী, জ্ঞান গৰ্ভক আৰু দূৰদৰ্শী ব্যক্তিয়ে কায়িকভাৱে, আৰ্থিকভাৱে, মানসিকভাৱে সকলোলৈকে মই এই আনন্দ মুহূৰ্তত বেছি হৈ থাকিলে কথা নোলায় বুলি কয়। মোৰ অন্তৰ আজি হৈ আছে, সেয়ে আৰম্ভণি মুহূৰ্তৰ পৰা আজি উপস্থিত সকলোলৈকে ধন্যবাদ জনাইছোঁ। নিজৰ কাৰ্যসূচী আগুৱাই নিবলৈ মই অনুৰোধ জনাইছোঁ। এই অনুষ্ঠানটো একে সময়তে প্ৰাচী পত্ৰিকাখনি উন্মোচন হৈ যোৱাৰ পাছত আৰু আমাৰ প্ৰধান যি প্ৰতিযোগিতাসমূহ আছিলে চিত্ৰাংকন প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা, তাৰ এতিয়া চিত্ৰাংকন প্ৰতিযোগিতা বিদ্যালয়ৰ ভিতৰৰ শ্ৰেণীকোঠাত পাতিবলৈ লোৱা হৈছে। এই এষাৰ ডাকি সৰু ভুল নহয় নে? সৰু ভুল নহয়, ভিডিঅ'ত ওলাবা। সকলো ছাত্ৰ ছাত্ৰীকে শাখা হিচাপত ভাগ কৰি পিনি আমি বহাই দিলোঁ প্ৰত্যেকটো শ্ৰেণীতে আৰু তাৰ পাছত এয়া সকলো ছাত্ৰ ছাত্ৰী এতিয়া আৰ্টৰ যি বিষয় দিছোঁ সেই বিষয়ৰ ওপৰত তেওঁলোকে ছবি অংকন কৰিছে। 45 মিনিট হৈ যোৱাৰ পিছত চিত্ৰাংকন প্ৰতিযোগিতা সমাপ্ত কৰা হ'ল আৰু তাৰপিছত সকলো ছাত্ৰ ছাত্ৰী লাইন পাতি আমাৰ ওচৰতে থকা প্ৰেক্ষাগৃহটোলৈ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে তালৈ যাবলৈ ল'লে।
এ পাৰলো হেৰি গল বাকি আৰু এয়া আপোনালোকে দেখিছে কুইজ এতিয়া অনুষ্ঠিত হৈ আছে প্ৰত্যেকটো গ্ৰুপতে দুজন দুজনকৈ ষ্টুডেণ্ট দিছে আৰু বহুত কেইখন স্কুলৰ পৰা ইয়ালৈ আহিছে তেওঁলোকে ভালকৈ কুইজত অংশগ্ৰহণ কৰক তাৰে আশা কৰিলোঁ আৰু মই এতিয়া ইয়াত মানে বেছি দেৰি চাই থাকিব নোৱাৰোঁ কাৰণ কেলৈ আমাৰ আৰ্টৰ যি বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আছে তালৈ যাব লাগিব আৰু এতিয়া আমি তালৈ যাওঁ এতিয়া আৰ্টৰ কম্পিটিশ্যনটো ইয়াতে সমাপ্ত হৈছে আৰু তাৰপিছত ষ্টুডেণ্টখিনি এতিয়া কুইজৰ কাৰণে যিটো আমাৰ ৰংগমঞ্চ আছে ৰংগমঞ্চটোত গৈছে আৰু এতিয়া আমাৰ তিনিজন আমি বিচাৰক আছোঁ মই আছোঁ তাৰপিছত হোমেন দা আছে আৰু বিভবা দা আছে আমি গোটেইকেইটাই এতিয়া ফটোখিনি বাচিম আৰু বাচাৰ পিছত তাৰপিছত তাৰ প্ৰাইজ মানে ডিষ্ট্ৰিবিউশ্যন হ'ব আৰ্ট কম্পিটিশ্যনত যি স্থান পালে তাক আমি বাছি আহিলোঁ আৰু এতিয়া ইয়াত খানা য'ত বনিছে তালৈ আহিছোঁ এইটো কি বনিছে মিক্স ভেজ এতিয়া চবেই ৰবাব টেঙা খোৱাত ব্যস্ত হৈ গ'ল আৰু 10টামান ৰবাব টেঙা কাটিলে কিন্তু ৰবাব টেঙাটো ইমান ভাল নহয় কিবা গোটা গোটা টাইপৰ হ'ল লাগে ন দেখিবলৈ হ'ব আমাক নালাগে দেই ফটো মাৰিলে ঠিক লৈ মাৰি দিছো এখন তেজা বহি দিয়া তেতিয়াই ভাল লাগিব অলপ পিনে সেই হোমেন এইপিনে ঘূৰি আহা এইখন আছে নহয় হা এইপিনে আহা এইপিনে আছাৰে এইপিনে আহা এইপিনে আহা এবাৰ ভাস্কৰদা ইউটিউবাৰ ইয়াত গোটাই আছে দেই ভাত খাওঁতেও শান্তি নাই কি নাই নাকাটো চবকে তুলি দিছে বাৰু তেজ আহি পিনে বহি দিলে এইটো হোমেন দা লিপিকা উঠিব হ'ল আৰু উঠা আমাতকে আগে আৰু এইখন আপোনালোকে দেখিছে এইখনেই হৈছে প্ৰাচীন শতিকা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ অশেষ কষ্টৰ ফলত আৰু বিভিন্নজনৰ কষ্টৰ ফলত এই কিখলৈ প্ৰাচীন শতিকাখন আজি উন্মোচন হ'ল এইখন এখন খুব সুন্দৰ প্ৰাচীন শতিকা আৰু বিভিন্নজন ছাত্ৰ ছাত্ৰীৰ কষ্টৰ ফলত এই প্ৰাচীন শতিকাখনি আজি উন্মোচন হ'ল বহুত সুন্দৰভাৱে তেওঁলোকে বনাইছে বহুতকেইখন ছবি ইয়াত দেখিবলৈ পাইছোঁ আৰু বহুতখিনি লেখা ইয়াত প্ৰকাশ হৈছে বহুত সুন্দৰ সুন্দৰ লেখা মই পঢ়ি এতিয়া মই শুনাব নোৱাৰিম সুন্দৰভাৱে ছবিকেইখন আঁকিছে আৰু ইয়াৰ যিটো থিম কিখলৈ যিটো থিম এই থিমটো বহুত ধুনীয়াকৈ বনাইছে যিসকল ছাত্ৰ ছাত্ৰী এই কামখিনি কৰিছে তেওঁলোকক শুভেচ্ছা জনাইছোঁ আজি তোমালোকৰ এই কিখলৈ প্ৰাচীন কাহিনী উন্মোচন হ'ল আৰু আগলৈ এনে সুন্দৰ সুন্দৰ কাম কৰি যাবলৈ তোমালোকে যেন আগ্ৰহী হোৱা তাৰে আশা কৰিলোঁ প্ৰতিযোগিতাৰ বিচাৰক হিচাপে আমাক নিমন্ত্ৰণ কৰাৰ বাবে আৰু আমাক ইমান মৰম চেনেহ দিয়াৰ বাবে তেওঁলোকে আদৰ্শ শিশু শিক্ষা নিৱেশৰ লগত জড়িত থকা সকলো ছাৰ বাইদেউ তথা সকলো ব্যক্তিকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ পঞ্চানন শইকীয়াক সম্বৰ্ধনা জনাব খুজিছোঁ তেখেতক সম্বৰ্ধনা জনাব মুনবি বৰঠাকুৰে পঞ্চানন শইকীয়া
আমি চিত্ৰাংকনত শ্ৰেষ্ঠ স্থান এতিয়া কুইজ প্ৰতিযোগিতাৰ ফলাফলসমূহ ইয়াত ঘোষণা কৰি আছে আৰু প্ৰথম বিজয়ী যি হৈছে সেয়া হৈছে জাতীয় বিদ্যাপীঠ পাৰিজাতৰ যিখন জাতীয় বিদ্যালয় আছে সেইখন আৰু হৈছে বিদ্যাকুঞ্জ জাতীয় বিদ্যালয়ৰ জ্যোতিষ্মা চাংমাই আৰু কস্তুৰী বুঢ়াগোহাঁই নৱম শ্ৰেণীৰ ছাত্ৰী সকলো এটা নাম আৰম্ভ কৰিছোঁ আমাৰ যি আৰ্টৰ ৰিজাল্ট সেই ৰিজাল্টটো ব্যতিক্ৰমী ৰূপত দেখাবলৈ চেষ্টা কৰিছোঁ আমাৰ যিটো প্ৰজেক্টৰটো আছিলে প্ৰজেক্টৰৰ সহায়ত আমি ফাৰ্ষ্ট ছেকেণ্ড যেনেকৈ হৈছে তেনেকৈ যি চিত্ৰ অংকন কৰিছিলে সেই চিত্ৰ আমি দেখাবলৈ চেষ্টা কৰিছোঁ কেনেকুৱা হ'ল আপোনালোকে জনাবচোন উচ্চ শাখাৰ চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছে শ্ৰী বিকাশ গগৈ বিদ্যাকুঞ্জ জাতীয় বিদ্যালয় কামুল দ্বিতীয় আৰম্ভ কৃষ্ণ লাভ সপ্তম শ্ৰেণী আদৰ্শ শিশু বিদ্যালয় দ্বিতীয় স্থান যুটীয়াভাৱে লাভ কৰিছে পল্লৱ চাংমাই বিদ্যাকুঞ্জ জাতীয় বিদ্যালয় আৰু অনামিকা দিহিঙা বিদ্যাভূষণ দুবুৱা সকলো কাৰ্যসূচী হৈ যোৱাৰ পাছত সকলোৱে লগ লাগি ফটো এখন মাৰিবলৈ ল'লোঁ ভিডিঅ' যদি অলপ হ'লেও ভাল পালে লাইক কৰি দিব বন্ধুসকল যিসকলে নতুনকৈ মোৰ ভিডিঅ'বোৰ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু পাছত নতুন ভিডিঅ' এনেকুৱা আহি থাকিব আপোনালোকে তেতিয়া চাবলৈ পাব আৰু আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এই ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ ধন্যবাদ